নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। ৰাতিপুৱাৰ পৰা ভয়ে ভয়ে কাম বন সামৰিয়ে এয়া ল'ৰাক ৰেডি কৰি দিলোঁ স্কুললৈ বুলি। আজি তাৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰথমটো দিন, গতিকে আমি মাক দেউতাক হিচাপে দুয়োজনে যাবলৈ ওলাইছোঁ। ভিতৰি আমাৰ বহুত ভয় লাগি আছিলে। মোৰতো বহুত বেছি কি কৰিব কি নকৰিব, দেখাত হাঁহি আছোঁ যদিও যেন মইহে ডাঙৰ কিবা এটা কৰিবলৈ লৈছোঁ এনেকুৱা এটা ভাৱ আহি আছিল মনত। আকৌ ল'ৰা কিন্তু পুৰা এক্টিভ আছে, ড্ৰেছ পাতি পিন্ধিব আৰু পুৰা এক্সাইটমেণ্টত পিন্ধিছে। কিন্তু গৈ পোৱাৰ পিছতে ইয়া দেখিছে অকণমান চাগে মন কৰে যদি ই মনটো অকণমান মাৰি দিছে। কিবা ভাবিছে চাগে মা দেউতাই এৰি যাব কি নাজানো তাৰ মনৰ ফিলিংছ। কিন্তু এই খোজকেইটা দেখিছে নহয়, দিবই নে নিদিব টানি টানি নিব লগা হৈছে অকণমান। কিন্তু অকণমানো সি কন্দা নাই, মনটো মাৰি দিছে। মুখখনৰ উজ্জ্বলতাখিনি তাৰ কমি গৈছে, কিন্তু অকণমানো নাকান্দিলে। এইটো মোৰ বহুত ভাল লাগিছে। কান্দিলে যে আৰু কেনেকৈ থাকিলোঁ হয়। এইফালে আকৌ নতুন বাচ্ছাখিনিক স্বাগতম জনোৱাৰ বাবে চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে, গৈয়ে ভাল লাগিছে মনটো। এইপিনে আমাৰ মিঠু বেটাক লৈ গ'ল ক্লাছৰুমলৈ, আৰু এয়া দেউতাকৰ মুখখন চাওকচোন, হাঁহি দিছে যদিও ভিতৰি তেওঁৰ কিন্তু বুকুখন ধপধপাই আছে। ক্লাছ সম্পূৰ্ণ হোৱাৰ পিছত এয়া চাওকচোন, মই আনিবলৈ গৈছিলোঁ, তাৰ কিন্তু তেতিয়া আহিবলৈ মনে নাই। কিয় আনিব গৈছোঁ উল্টা মোক খংহে কৰিছে দেই। সি যিহেতু মোৰ লগত ৰুমত অকলে থাকে, সেইবাবে স্কুললৈ গৈ বহুত ভাল পাইছে। ইমানখিনি ফ্ৰেণ্ড লগ পাইছে, খেলিব পাইছে, আৰু ফাৰ্ষ্ট দিনৰ কাৰ্যকলাপ হিচাপে তেওঁলোকক দিছে হেণ্ড প্ৰিণ্ট কৰোৱাবলৈ। গোটেই বাচ্ছাখিনিয়ে হেপ্পী। আৰু এইখন হৈছে আমাৰ গ্ৰীণ কালাৰখন আমাৰ মিঠু বেটাৰ। আৰু এইখিনিতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, বাচ্ছাটোৱে যাতে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, আজিলৈ ইমানেই, বাই বাই।